ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম আৰু ইয়াৰ ৰাজধানীসমূহৰ নাম। নম্বৰ 1 দিল্লী আৰু ইয়াৰ ৰাজধানী হৈছে নতুন দিল্লী। নম্বৰ 2 জম্মু কাশ্মীৰ আৰু ইয়াৰ ৰাজধানী হৈছে শ্ৰীনগৰ। নম্বৰ 3 লাডাখ আৰু ইয়াৰ ৰাজধানী হৈছে লেহ। নম্বৰ 4 পুডুচেৰী, ইয়াৰ ৰাজধানী হৈছে পণ্ডিচেৰী। নম্বৰ 5 চণ্ডীগড়, ইয়াৰ ৰাজধানীও চণ্ডীগড়। নম্বৰ 6 দাদৰা নগৰ হাভেলী আৰু দমন আৰু দিউ আৰু ইয়াৰ ৰাজধানী হৈছে দমন। নম্বৰ 7 আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু ইয়াৰ ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ। আৰু শেষৰটো কোৱাৰ আগত তোমালোকলৈ এটা সৰু অনুৰোধ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে নিশ্চয় লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া নম্বৰ 8 লক্ষদ্বীপ আৰু ইয়াৰ ৰাজধানী হৈছে কাভাৰাট।